নমস্কাৰ পুনৰ এবাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালি আসাম পুলিচৰ যি অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত এটা নটিফিকেশ্যন জাৰি কৰা হৈছিল। সেই নটিফিকেশ্যনত কি দিয়া হৈছে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাব। যদি ইনফৰ্মেটিভ লাগে ভিডিঅ'টো লাইক এটা কৰি দিব। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নটিফিকেশ্যনত দিয়া হৈছে যে যোৱা কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা যি SI পোষ্টৰ এক্সাম সেই এক্সামৰ যি OMR ছিটৰ চফ্ট কপি আপোনালোকে আবেদন কৰিবৰ বাবে লিংক এক্টিভ কৰা হৈছে। গতিকে আপোনালোকে যি চফ্ট কপি আবেদন কৰিব পাৰিব 22 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিব। আপোনালোকে ছাবমিট কৰিবলৈ যেতিয়াই অফিচিয়েল ৱেবছাইটত যাব সেই ৱেবছাইটত আবেদন কৰোঁতে আপোনালোকৰ পৰা এটা চাৰ্জ কৰা হ'ব। মিনিমাম 50 টকা চাৰ্জ কৰা হ'ব আপোনালোকৰ পৰা। আৰু লগতে দিয়া হৈছে যে যি আপোনালোকৰ SI পোষ্টৰ যি এক্সামৰ কুৱেশ্যন পেপাৰ 4টা ছিট আছিলে সেই ছিট 22 জানুৱাৰীত আপোনালোকৰ অফিচিয়েল ৱেবছাইটত এভেইলেবল হ'ব। গতিকে যি নিজৰ যি কুৱেশ্যন পেপাৰ আৰু এনচাৰ কি আছিলে সেই এনচাৰ কি আপোনালোকে ডাউনলোড কৰিব পাৰিব। যেতিয়া আপোনালোকে আবেদন কৰিবৰ বাবে অফিচিয়েল ৱেবছাইট যি www.slprassam.in যাব, তাত আপোনালোকৰ ইউজাৰ নেম যিহেতু কেণ্ডিডেট এপ্লিকেশ্যন ID আৰু পাছপৰ্টত আপোনালোকৰ ডেট অফ বাৰ্থ বহুৱাই পেলাই লগ ইন কৰিব পাৰিব। লগ ইন কৰাৰ লগে লগে আপোনালোকৰ যি OMR ছিটৰ চফ্ট কপি সেই চফ্ট কপিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই আবেদন এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিব। এইটোৱে আছিল আপোনালোকৰ নটিফিকেশ্যনৰ ৰিগাৰ্ডিঙৰ ইনফৰ্মেশ্যন। গতিকে ভিডিঅ'টি ইনফৰ্মেটিভ লাগিছে যদি লাইক কৰি দিব আৰু চেনেলটো নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলোকে চোৱাৰ বাবে অশেষ ধন্যবাদ।